বিষ্ণু দৰংগাজুলি সমষ্টিৰ মোক বিজেপি দলে পাৰ্টিটো প্ৰদান কৰিছে। মই প্ৰথমতে ধন্যবাদ দিব বিচাৰিছোঁ আমাৰ ষ্টেট প্ৰেছিডেণ্ট দিলীপ শইকীয়া ডাঙৰীয়া, আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ জিলা সভাপতি ভিক্টৰ দাস ডাঙৰীয়া, লগতে আমাৰ মণ্ডল কমিটিৰ সভাপতি ৰিদীপ দাস ডাঙৰীয়া, লগতে আমাৰ মণ্ডলৰ সমূহ কৰ্মকৰ্তাসকল, লগতে জিলাৰ আমাৰ দলৰ বিজেপি দলৰ সকলো কৰ্মকৰ্তালৈ মোৰ ধন্যবাদ থাকিল। যোৱা আগষ্টৰ 3 তাৰিখে আমাৰ ইয়াতে মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিছিলে। সেইদিনাৰ পৰাই আমাৰ দাৰাংগাজুলি সমষ্টিটো জিকাৰ অংকটো হৈ গৈছিলে। তো আমাৰ আনুষ্ঠানিকভাৱে বাকী 22 তাৰিখে ইয়াত মানে বিজেপি দলক ভোট দিবৰ কাৰণে আমাৰ দৰংগাবাসী ৰাইজে ৰেডি হৈ আছে। আমাৰ বিজেপি দলৰ কাৰণে কোনো প্ৰত্যাহ্বান নাই। আপোনালোকে নিশ্চয় জানে যে আমাৰ বিজেপি দলে আমাৰ দলৰ চৰকাৰে যিখিনি কাম কৰিছে তামোলপুৰ দৰংগাজুলি আপোনালোকে দেখিছে, ইয়াত বৃহৎ বৃহৎ কাম চলি আছে। পাকলা দিয়াৰ দৰে নদীত দলং হৈ আছে আৰু বিভিন্ন কাম কাজ চলি আছে। তো ইয়াত বিজেপিৰ বাহিৰে এতিয়া ৰাইজে কোনো জাগাত ভোট নিদিয়ে।